অঁ এই ভালেই আছোঁ আৰু দে এই ঠাণ্ডাত এই চাহ একাপ খাই এই ৰ'দতে বহিছোঁহি অঁ এই আছে কিনো কৰিব এই আছে বহি ইয়াতে এই ওচৰতে অঁ ভালেই তাৰো ভাল অঁ তহঁতৰ ভাল নহয় ন অঁ অঁ হয় নেকি অঁ তাৰতো ইমান টকা পইচাও নাছিল ইমান দামী গাড়ী ল'বলৈ সি ইমান টকা পইচা পালে ক'ৰ পৰা হয় দে সি চোৰেই আছিল সিটো আগৰ পৰাই এই চোৰেই কৰে বেলেগ কামটো একো নাই এই কষ্ট নকৰাকৈ টকা ঘটিবলৈ হ'লে আৰু বহুত টকা হাতলৈ আহিবলৈ হ'লে সি কি কৰিবনো সিটো চোৰেই কৰিব লাগিব নহ'লেতো তাৰ আৰু বেলেগ কাম নাই তাৰ নিচিনা ধৰা নপৰাকৈ চুৰ কৰিলেতো ভালেই বহুত টকা পইচা মালিক হ'ব পাৰিব আগতেতো সি চাইকেলহে চুৰ কৰিছিল এতিয়া চাগে ডাঙৰ বস্তু চুৰ কৰিবলৈ ল'লে সেইকাৰণেহে ইমান টকা পইচা হৈছে তাৰ হ'ব দে অঁ এই ৰাখিছোঁ দে এই কষ্ট নকৰাকৈ টকা ঘটিবলৈ হ'লে আৰু বহুত টকা হাতলৈ আহিবলৈ হ'লে সি কি কৰিবনো সিটো চোৰেই কৰিব লাগিব চাইকেলখন কি হ'ল আৰে তৎক্ষণাতে চাইকেলখন নাইকিয়া হৈ গ'ল কোনফালে যাম এতিয়া মই নহয় মানে
বেছি সময়ৰ কথা নহয় মই চাইকেলখন থৈ খালি গছ এজোপা বেচিম বুজিছনে বোলো গছজোপা চাই আহোঁ সেই গছজোপা চাবলৈ গৈ আকৌ সেই পুখুৰীটো চাবলৈ মন গ'ল অকণমান পুখুৰীটোৰ ওচৰলৈ গ'লো খুব বেছিতকৈ বেছি ভাই 15-20 মিনিটৰ কথা 15-20 মিনিটত চাইকেল লৈ গ'ল 20 মিনিটতে চাইকেলখন লৈ গ'লগে মোৰ চিন্তা কৰিছা তেতিয়াহ'লে বৰ ডাঙৰ কাণ্ড হৈছে দেই দৌৰি আহি মই এইফালে দৌৰিছোঁ সেইফালে ধৰিছোঁ মোৰ প্ৰেছাৰ উঠি গৈছে মোৰ নাই এইটো একদম পৰিৱেশটো বেয়া কৰি পেলাইছে বুজিছে আজি কি গাঁৱৰ মানুহে কালিলৈ যদি আলহী দুলহী এটা গাঁওখনলৈ আহে তেনেকে যদি চাইকেলখন হেৰাই যায় কম বদনাম হ'ব নে গাঁওখনত খোৱাদেউ আপুনি চিন্তা কৰকচোন সেই চাইকেলখনে মোৰ সাৰথি নহয় জানো যেনে তেনে ব্যৱসায়টো কৰি চলি আছোঁ চাইকেলখনৰ পাই এইবিলাক মানুহক একদম উভতাই চুলি কাটি দিব লাগে বুজিছে এতিয়া মই চাইকেলখন নোহোৱাকৈ মই কেনেকৈ ব্যৱসায় কৰিম আপুনি কওকচোন ইহঁতক ব্যৱস্থা কিবা এটা কৰিবই লাগিব যেনেকৈ নহওক ধৰিবই লাগিব নহ'লে কেনেকৈ থাকিব নেকি আজি চাইকেলখন নিছে কাইলৈ আকৌ মটৰ চাইকেলখন নিব পৰহিলৈ ভিতৰত সোমাব গতিকে এইবিলাক হ'বলৈ দিব নোৱাৰি নহয় কেনেকৈ এণ্ট্ৰি এটা দি দিয় নি পুলিচত এণ্ট্ৰি এটা দি দিব লাগিব দি দিব লাগিব ভাল দে এণ্ট্ৰি এখনো দে আৰু আমিও মানে চাওঁ যে হয়নে নহয় ইফালে সিফালে চাওঁ এনেকুৱা ৰাম পিটন দিব লাগে নহয় কি কৰিব লাগে যদি ধৰা হ'লেহে দিবা আৰে ধৰা পৰিলে আৰু মানে কি শাস্তি তাৰ বেলেগ ধৰণৰ হ'ব লাগে ঠেং ঠুং ভাঙি দিব লাগে হাত ভৰি ভাঙি দিব লাগে হাত ভৰি এটা ভাঙি একদম চিৰদিনৰ কাৰণে ঘূণীয়া কৰি দিব লাগে বিচনাত মই এতিয়া কি কৰিম বাৰু কচোন তই প্ৰথমতে এটা কাম কৰ পুলিচত এণ্ট্ৰি এটা দিয়াটো ভাল নকৰে নাই এণ্ট্ৰিখনতো দিবই লাগিব সেইটো আকৌ মই চলিম কেনেকৈ এতিয়া ৰিচাচোন বাৰু তাৰ চাইকেলখন হয়োতো নোহোৱা নহয় দেখিয়ে থাকোঁ তাৰ চাইকেলখনে সাৰথি তাৰ এইবোৰ বেলেগৰ চুৰ নহয় বুজিছ এইবোৰ গাঁৱৰ ভিতৰতে কোনোবাই কৰিছে এইটো কাম গাঁৱৰ ভিতৰত এইবিলাক বেলেগৰ মানুহ আহি এইটো সাহস নকৰে গাঁৱৰ ভিতৰত চাইকেল চুৰ কৰিবলৈ আৰু গাঁৱৰ ভিতৰতে কোনোবা এটা কৰি আছে তলে তলে অকণমান তদন্ত চলাই থাকিবিচোন মানে কি ওলাই যাব মানুহে আহি পেলাই সাহস নকৰে নহয় বেলেগৰ আহিলেও গাঁৱৰ কোনোবা থাকিবই লাগিব নাথাকিলে নহয় এইটো কথা নহয় ব'ল খানা পাওঁ মই সেই পথাৰ বাৰীফালে ওলাই আহিছিলোঁ এপাক যাওক বিহুটো পালেহি নহয় হয় যাওক ল'ৰালুইহঁতে কোন পাকত আকৌ কাটি লৈ যায় যাওক যা ময়ো চাম বাৰু যা হেৰিয়ে হৈ গ'লগৈ চালা গোট গৰু এটা ঘৰতে বহি থাকিব খাব শুব সেই মোবাইল টিপিব কঠীয়াকেইটা পেলাই থৈছোঁ সেইকেইটা অন্তত চাগে এপাক পথাৰলৈ যাব নোৱাৰ তোৰ কি কৰিবলৈ জনম ললিহঁত হেৰিয়ে হ'লগৈ নহয় ভালে যোৱা কথা মূৰ্খটো ওলাই যোৱাহেঁতেন অন্তত পথাৰখনে কেঁচালেহেঁতেন গৰুকেইটা কেঁচালেহেঁতেন যদি সেইটোও নহয় এইখন আকৌ কাৰ চাইকেল এইখনেই কোৰিয়াৰ চাইকেল নে কি আকৌ হেৰা শুনিছানে হেৰা কি হ'ল কিয় চিঞৰিছে ইমান কিনো কৰি থাকা ভিতৰত সেইকাৰণে চিঞৰিছোঁ এই চাইকেলখন কাৰ ইয়াত কোনে আনি থৈছে কাৰ চাইকেল নাজানো বাবাই আনি থৈছে মাতাচোন তাক মাতাচোন বাবা এই দেউতাই মাতিছে জলপান দিওঁ আহক এতিয়া জলপান খোৱাৰ সময় নাই ভাত হৈছে যদি ভাতকে দিয়া এই কাৰ চাইকেল এখন ক'ৰ পৰা আনিছ মাতেই নোলোৱা হ'ল কি বেয়া আছ কাৰ চাইকেল নকওঁ কিয় ভালকে মেকা সুনীল মেকা মোক ঘৰলৈ আহিব দিছে হ'ব যা মই আকৌ ভাবিছিলোঁ হ'ব যা কেকন চাওঁ এইফালে আছোন জিতুল আৰে বল আকৌ কি কৰি আছ মই যাব নোৱাৰিম আজি কিয় যাব নোৱাৰিম মোৰ কাম এটা আছে আৰে মানুহজন আহিলে হিচাপ পত্ৰবিলাক কৰিব লাগে সেইবিলাক নহয় মোৰ কাম এটা আছে তই এইবিলাক কি কথা কৈছ আমি গোটেইকেইটা ল'ৰা লগ লাগি পেলাই ভেলাঘৰটো সাজিবলৈ দিম গম পাইছো তাত যদি তই নাথাক আৰে কলিয়াহঁত চব ৰৈ আছে তই বেছি দেৰি নহয় 10 মিনিট কিবা খোৱালে কিবা কামৰ কাৰণে ৰাখিছে ই মোৰ লগত 10 মিনিটৰ কাৰণে আহিছে বল একো নাই মই একো নাই বলচোন তই হ'লে নাই কামো ইমান সময় লাগে নে
চোন দেৰি হৈছেতো এই ল মই খোজকাঢ়ি যাম হয়নে নহয় বাৰু খোজ চাৰিআলিপেহে টমটম বা হেৰিত উঠিল টেম্পুত খোজকাঢ়ি যাব লাগে কেলে কিয় বাবাই যে চাইকেলখন আনিছে থৈছে সেইখনকে লৈ নাযায় কিয় কথাটোতো হয় সেইখনকে লৈ যাওঁ দিয়া আজি সেইখনকে লৈ যাওঁ লাগিলে মই সুনীল মেকাৰ তাত দি থৈ গুচি আহিম আহোঁতে থৈ আহিলে হ'ল হ'ব ভালেই হৈছে দিয়া ভাল মনত পেলাই দিলা আৰু এটা মাজনীলৈ লৈ যাওঁ মই যোগাৰ কৰিয়ে থৈছো ইয়াতে পিঠাকেইটা আৰু লাডু চাডু যি য'ত বনাইছো আৰু কেইটামান তাল হ'ব দিবগৈ ল চেন্ধা অকণ নিদিলা উলিয়াই থোৱা নাই হ'ব মই উলিয়াই লৈছোঁ যাও তামোল খাওঁতে কৰোঁতে আপুনি দেৰি কৰে এইটোৱে ডাঙৰ কথা আৰু ঠিক আছে তেতিয়াহ'লে মই চাইকেলখন লৈয়ে যাওঁ দেই যাওক টাটা তই কৰিবলৈ যাওঁতে দেখিছা আকৌ মই উঠোঁগৈ ক'ত জংঘলৰ মাজত উলিয়াওঁতে আকৌ লাগিব এতিয়া ইমান টাইমত সোমোৱাইছিলে ভালেই হ'ল দিয়া অকণ সোনকাল হ'ব চাইকেলখন নিলে হেল্ল' মই 1 ঘণ্টা পিছত লৈ গৈ আছোঁ বস্তুটো এই আপুনি বস্তু চাই পইচা দিব হ'ব যাওক 1000 টকা এটা দি দিব হ'লতো ঠিক আছে মই ৰাখিছোঁ বল ইমান কোন কথা পাতি থাকনো নাই মোৰ লগত এটা ফোন মাৰিছোঁ ছোৱালী ভাল পাইছ নি ইমান একদম ফুচুৰ কথা পাতি থাক সঁচাকে কচোন ক'ত ছোৱালী কলিয়া চাওঁ এফালে আছোন কোনোফালে যাবলৈ ওলাইছে এই আইজনী তাৰপা আহোঁ কিনো কৰি আছো ইয়াত কৰি আছো মানে সেয়া ভেলাঘৰ নাই ঠিকে আছে দে জিতুলহঁত গ'ল তাকে সেই আইজনী তালে সেয়া পিঠা পনা কেইটামান লৈ লৈছো কি চাইছ একো নহয় পিঠা পনা অলপ দি পঠিয়াইছে সেয়া আৰু এতিয়া মই পিঠা পনা চোৱা নাই খুৰা কি চাইছোন মই আপোনাৰ মোনাটো চোৱা নাই মই চাইকেলখন চাইছোঁ চাইকেলখন ক'ত নিয়ে আপুনি মই আইজনী তালৈ যাওঁ আহোঁতে আকৌ সেই দি থৈ আহিম সুনীলৰ তাত সুনীল আপুনি চাইকেলখন সুনীলৰ তাত দি থৈ আহিব ভাল ব্যৱসায় আৰম্ভ কৰিছে কিমানত বেচিলে সুনীলক কি কথা ক চাইকেলখন কিমানত বেচিলে কিমানত বন্দবস্ত কৰিলে জানো তই কি বকিছ কিয় পলাপ বকিছ এনেকুৱা কাম কৰিবলৈ লৈছে আপুনি এনেকুৱা কাম কৰিবলৈ লৈছে মান সন্মান শেষ কৰি দিছে আপুনি যাওক এৰক চাইকেল এইবিলাক কাম কৰিবলৈ লৈছে অৱশেষত আপুনি এই বয়সত এতিয়া ফোনটো নধৰা নহয় জিতুল চাওঁ সোনকালে আছোন এইখিনিত আমাৰ চাৰিআলিত নহয় সেইখন চাৰিআলি আমাৰ ঘৰৰ ওচৰৰ চাৰিআলিত এই তহঁতৰ পুখুৰীৰ ওচৰতে আছোন সোনকালে এতিয়া তই 2 মিনিটত আছোন বহুত ডাঙৰ কথা এটা হ'ল সেইবিলাক পিছত শুনিবি তই আহ না ভাই ঘটনাটো কি হৈছে কচোন তই বাৰু ক
মোক কিয় তেনেকে কৈছ খুৰাদেউ মই এইখন নোপোৱা হ'লেও কথা নাছিলে মই এইখন হেৰুৱাওঁতে মোৰ চোৰে নিওঁতে মোৰ যিখিনি মানে দুখ লাগিছিলে মই যিখিনি কষ্ট পাইছিলোঁ তাতোতকৈ বেছি কষ্ট পাইছোঁ মোৰ চোৰে নিয়া চাইকেলখন আপোনাৰ হাতত দেখি পেলাই আপুনি এনেকুৱা এটা কাম কৰিছে বুলি মই বহুত কষ্ট পাইছোঁ মনত অন্ততঃ আপুনি এই কামটো কৰাত কৈছোঁ নহয় আপোনাক বহুত কষ্ট পাইছোঁ মনত ৰচোন এই বয়সত আপুনি এনেকুৱা কাম কৰিব নালাগে তোৰ বিশ্বাসে কয়নে বাৰু মই তেনেকুৱা কাম কৰিব পাৰোঁ বুলি কচোন এইখন এয়া ধৰা পৰিল দেখিছ এইখনতো তোৰে চাইকেল দেখিছ হা সমাজত আগশাৰীত ফুৰা মানুহ দেখিছ দেখিছ আপুনিতো সেইদিনাখন দেখিছ কি কৈছে শুনিছ নাই কি কৈছে কি কয় হাত ভৰি ভাঙি দিব লাগে নহয় এতিয়া কি কৈছে শুনিছ নাই কি কৈছে বোলে সুনীলৰ তাত দি থৈ আহিম চাইকেলখন তাৰমানে বন্দোবস্ত কৰি কথা বতৰা হৈ গ'ল এতিয়া খালি চাইকেলখন দিব আৰু পেমেণ্ট ল'ব মাল ল'ব আৰু গুচি আহিব বছ জীয়েকৰ ঘৰলৈ যাব কিমান টকাত বেচিছে টকা 2000 থাকিলে দে না ভাই মই দি দিওঁ টকাৰ অভাৱত পৰি চাইকেল চুৰ কৰিছে যেতিয়া টকা 2000 দে মই দি দিওঁ টকাৰ অভাৱত পৰিতো কৈছে মোৰ অভাৱ নাই হোৱা অভাৱ যদি নাই হোৱা আপুনি মোৰ চাইকেল কিয় চুৰ কৰিলে কিয় চুৰ কৰিলে মই তেনেকুৱা কাম কৰিব পাৰোঁ নেকি বাৰু কচোন বাৰু কিয় চুৰ কৰিলে প্ৰমাণ চাইকেলত চাওক কলিয়াৰ চাইকেল হয় এখন এখন কলিয়াৰ চাইকেল হয় তোৰ নাম লিখা আছে আকৌ মানিছো মোৰ হাতত দেখিছো তহঁতে চোৰ বুলি কোৱাটো ডাঙৰ কথা নহয় ধৰা পৰিলে এতিয়া আকৌ আপুনি কিহৰ প্ৰমাণডাল দিব আৰে মই চুৰ কৰিছো দিব আপুনি নাই 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 প্ৰমাণ ওলাই গ'ল এখন কলিয়াৰ চাইকেল আপুনি চুৰ কৰি দিছিলে এইবিলাক গাঁৱত বিচাৰ হ'ব লাগিব বিচাৰ মানে নাই নাই দিম মই চাইকেল দিম বুলি কৈছো নহয় ডাঙৰ বিচাৰ হ'ব আপোনাৰ এবাৰ ধুতি খোল বিচাৰ হ'ব লাগিব ধুতি খোল খাব লাগিব তহঁতে নকৰ নাই কিন্তু মই কৰিম এইখন বিচাৰ নিজৰ বিচাৰ নিজে কৰিব নহয় নিজৰ বিচাৰ নিজে কৰিব ইমানতো আপুনি লাজ পোৱা নাই মই দি থৈ আহিমগে ঘৰত গৈ সেইদিনা ক'লে ঠেং ভৰি ভাঙি দিব লাগে যি চুৰ কৰিছে আজি কৰিলে আজি কি কৈছে বিচাৰ দিব লাগে যদি আপুনি নহয় খুৰাদেউ আজি আপোনাক খুৰাদেউ সম্বোধন কৰোঁ আপুনি গাঁৱৰ আমাৰ সমাজৰ আগশাৰী মানুহ আপোনাৰ ঠাইত যদি বেলেগ কোনোবা হ'লহেঁতেন জিতুল কি কৰিলেহেঁতেন কাণত ধৰি উঠা বহা কৰালোহেঁতেন আপুনি জানে আপোনাৰ একো কথাই শুনিব নিবিচাৰো মই তেনেকুৱা কাম হা আজি ৰচোন বাৰু তোকো মই সোধাই নালাগে মোক এনেকুৱা পুত্ৰ মোক নালাগে টুকুৰা টুকুৰি কৰি পুখুৰীত পেলাই দিম চালা মোৰ মান সন্মান কেক কৰি দিলি আজি চালা কিয় মই এখন ওলাই কৰি দিলি মান সন্মান মোৰ কি বুলি যাম নাযাওঁ মই আজি ঘৰলৈ নাযাওঁ কি বুলি যাম যা ঘৰলৈকে ঘূৰি যাম তুমি দেউতাক চাইকেলখন নিবলৈ কিয় দিলা দেউতাই ইমান ডোখৰ বাট খোজকাঢ়ি যাবনে সেইটো কথা নহয় এতিয়া যে বাৰে বাৰে ফোন মাৰি আছে মানুহজনক মানুহজনে ফোন মাৰি আছে মানে দেউতাই তাতে দিবলৈ কৈছে তোক কি তো সুনীলৰ দোকানত আহোঁতে দি থৈ আহিম বুলি কৈছে সুনীলৰ দোকানত সুনীলৰ দোকানত দেউতাই কিয় দিব মই দিম তইচোন তাৰ পৰাই আনিছো বুলি কৈছে মই আনিছো মই দিম দেউতাই কিয় দিব দেউতাই দিয়া একে কথা সব শেষ কৰি পেলালি তই মোক বুজিছনে সব শেষ কৰি পেলালি মোৰ মান সন্মান আৰু এখন গাঁৱত নাক উলিয়াব পৰা কৰি ৰখা নাই আৰু বুজিছ আপুনি মানে মাজনী ঘৰ নাপালাগে কেনেকে পাম মই কেনেকে পামগে কোৱাচোন মই যে ঘৰলৈ ঘূৰি আহিছো মই তাতে মৰি যাওঁ লাগিছে জানা হৈছে কি পিতেৰক সোধা এই কচোন চাইকেল ক'ৰ পৰা আনিছিলি তই যি জহন নামে যাও কি ঘৰ হৈ থাক কিন্তু এই বুঢ়া বাপেৰটোক নাক কটা যোৱালি কিয় সঁচা কথা ক কেতিয়া পাললি সময় নাই কি ৰব এনেকে শেষ কৰিলি তহঁতে বুজিছ এখন ঘৰত মাৰে পিতেৰে থাক মই আজিৰ পৰা নাথাকো আপুনি কওকচোন
ভালকে কথাটো বুজাই এই কলিয়া চাইকেল চুৰি হৈছিল বুলি যে কৈছে অ সেই কলিয়াৰ চাইকেল এখন ই চুৰ কৰি আনিছে চুৰ কৰিবলৈ আকৌ শিকিলি কৰ পৰা এই কানি দেখুৱাইছ নালাগে এনেকুৱা সন্তান নালাগে মোক দাখন লৈ আহা বুলি কৈছো কি কৈছো মই দাখন লৈ আহা মোৰ মুখলৈ চাই থাকিব নালাগে ৰ'বলৈ নহয় মই ৰ'ব নোৱাৰো টুকুৰা টুকুৰ কৰি পুখুৰীত পেলাই দিম কি বুলি ভাবিছ কলিয়া ঘৰলৈ যা যা আৰু কলিয়াক লৈ আহিবি এখন ঘৰলৈ মাতি কলো কিন্তু যা দাখন যা মাৰি নালাগে এইবিলাক বাহানা কৰি নাম নাই দাখন যা 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 ভয়টো চা চুৰ কৰিবলৈ যাওঁতে ভয় নালাগে তোৰ হা কথা ক'বলৈ আহিছ চুৰ কৰিবলৈ যাওঁতে তোৰ ভয় নালাগে আঁতৰি দিয়া শেষ কৰি পেলাব পাই শেষ কৰি মাৰে পিতে এখন ঘৰত থাক কাৰ কাৰণে হৈছে নাথাকো এখন ঘৰত মই আৰু নাথাকো কাৰণ যিহেতু মই গাঁৱত মুখ দেখুৱাব নোৱাৰো নাথাকো বুলি কৈছো নহয় মই এইখন ঘৰত নাথাকো কলোতো মই কাৰণ মুখে উলিয়াব নোৱাৰিম যেতিয়া মই এখন গাঁৱত কিয় থাকিম হ'ল মাকে বিচাৰ কৰিব কলিয়াক মতাই আনিবলৈ দে যা যা তেতিয়াহ'লে কলিয়াক মতাই আনো জিতুলকো মাতি আনিম আৰু 2-4 জন যা নেকান্দিব খুৰাদেউ বুজি পাইছোঁ আৰু দিয়ক হয়নে নহয় বুজি পাইছোঁ আপুনি কৰা নাই সেইটো কাম আমি বুজি পাইছোঁ বাৰু দিয়ক হ'ব দিয়ক খঙৰ ভ্ৰমকত কিবা এটা কোৱা হ'ল আৰু সেইটোকে আপুনি ধৰি নাথাকিব মানে তাৰো চাইকেলখন দিয়কচোন সেইখনৰ পৰাই চলি আছে বেপাৰ বাণিজ্য কৰি পেলাই আজি এসপ্তাহে হ'ল চাইকেলখন হেৰুৱা সিটো কষ্ট এটা পাই আছিলে আৰু তলে তলে দুইটাই বিচাৰিও আছিলোঁ আজি এতিয়া আপোনাৰ হাততে পালোঁ কাৰণে দুটা কথা ক'লোঁ আৰু কামটো যে আকৌ সি কৰিছে আমাৰ লগতে থাকি সেইটোতো আমি গম নাপাওঁ বেয়া নাপাব নেকান্দিব খুজিব হ'ব দিয়ক বুজি পাইছোঁ আৰু আমি তয়ো এনেকুৱা এটা কাম কৰিবলৈ অন্ততঃ মাৰ আৰু বাপেৰৰ মুখখনলৈ এবাৰ চাব লাগিছিলে বুজিছ মান সন্মানৰ কথা আছে দেউতাৰ গাঁওখনৰ একদম আগশাৰীত থকা মানুহ তই আৰু বেলেগ কাম বিচাৰি নাপালি হা আজি তোতকৈ দেউতাৰে বেছি দুখ পাইছে বুজিছ বহ ঐ বনাব যাম এইবিলাক কাম নকৰিবি এতিয়া দেউতাক বুজা বহুত কষ্ট পাইছে মানুহটোৱে মই এনেকুৱা কাম আৰু কেতিয়াও নকৰোঁ আৰু মোক তুমি ক্ষমা কৰি দিয়া তই মোক শেষ কৰি পেলালি মই যেতিয়া আহিলে থাকিম তেনেকুৱা লাগিছে ইহঁতৰ ভৰিত ধৰি ক্ষমা খোজ নালাগে আমি হ'ব নকৰিবি আমি এইবোৰ ধৰি থকা নাই হ'ব দেউতাক ভুল মানুহৰে হয় এনেকুৱা দুখ নিদিবি আৰু ভুল মানুহৰে হয় নে নহয় তই কিবা এটা ভুল কৰিছ আমি বুজি পাইছোঁ বাৰু যাতে আগন্তুক দিনত তেনেকুৱা ভুল আৰু কেতিয়াও নহয় সেইটোকে বুজি ল হ'ব খুৱাদেউ মোক খবৰ পাবি আপোনাক একো নাই দিয়ক আপোনাকো কিবা কিবি কৈ পেলালো ডাঙৰ এজন নাম ল'বলগীয়া হ'ল একো নাই বুজি পাইছো নহয় এতিয়া হ'ব দিয়ক বেয়া নাপাব খালি বেয়া নাপাব দেই
তহঁতে নাপাবি নাপাওঁ আমি বেয়া নাপাওঁ সি মানে বেলেগ কাম বিচাৰি নাপালে চিন্তা কৰিছিলে ঐ যাব ব'লক, ভিতৰলৈ ব'লক। এনেদৰে আৰু দুখ কৰি একো লাভ নাই